আজি যিমান ছাত্ৰ ছাত্ৰী দেখা পাইছে ইয়াতে তাৰ মাজৰ পৰা আমাৰ এইখন কোচিং চেণ্টাৰৰ পৰা 4জনকে ছাত্ৰ ৰাজ্যিক পৰ্যায় এথলেটিক চেম্পিয়নশ্বিপ 2026ত খেলিবলৈ সুযোগ লাভ কৰিছে। ইলিজা বেগম তেওঁ লং জাম্প আৰু 100 মিটাৰ ৰাণত, মাহফিজুল ইছলাম তেওঁ 100 মিটাৰ লং জাম্প আৰু ৰিলেত, জিয়াৰুল হক 100 মিটাৰ আৰু 200 মিটাৰ আৰু আবু বক্কাৰ লং জাম্প আৰু 200 মিটাৰ দৌৰত ৰাজ্যিক পৰ্যায় খেলিবলৈ সুযোগ লাভ কৰিছে। আমি তেওঁলোকক আজি এইখন কোচিং চেণ্টাৰৰ ফালৰ পৰা সম্বৰ্ধনা জনালোঁ আৰু তেওঁলোকক আমি শুভেচ্ছা জনাইছোঁ যাতে তেওঁলোকৰ ভৱিষ্যত আৰু উজ্জ্বল হওক, তেওঁলোকে ৰাজ্যিক পৰ্যায় মেডেল পাওক আৰু ভৱিষ্যতে তেওঁলোকে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায় খেলতো সুযোগ পাওক। আমি সমূহ ৰাইজৰ ওচৰত দোৱা আৰু আশীৰ্বাদ বিচাৰিছোঁ। ধন্যবাদ। চেণ্টাৰৰ নামটো হ'ল নেশ্যনেল ডিফেন্স কোচিং চেণ্টাৰ কলগাছিয়া। হয়, আৰু লগতে আমি এইটো কথা জনাব খুজিছোঁ যে অহা 2 অক্টোবৰৰ পৰা অসম আৰক্ষীৰ যি বিভিন্ন পদৰ অনলাইন হৈছিল তাৰ ফিজিকেল টেষ্টটো আৰম্ভ হ'ব। ইতিমধ্যে দেখা পাইছে যে যিসকল ছাত্ৰ ছাত্ৰী এইখন কোচিং চেণ্টাৰত আহিছে তেওঁলোকৰ সপোন অসম আৰক্ষী হ'ব লাগে। আমি এই ছাত্ৰ ছাত্ৰীসকলকো ফিজিকেল ৰিটাৰ্ণ আমি যিখিনি লাগে অসম আৰক্ষীত চাকৰি পোৱাত গোটেইখিনি সুবিধা দি আছোঁ। যদি কোনোবাই ইচ্ছা আছে যে এইখন কোচিং চেণ্টাৰত যোগদান কৰিব তেনেহ'লে এতিয়াও আমাৰ এইখন কোচিং চেণ্টাৰত এডমিশ্যন চলি আছে, যোগদান কৰিব পাৰে। ধন্যবাদ। ফোন নাম্বাৰটো হ'ল 6001884256 6001884256। নেশ্যনেল ডিফেন্স কোচিং চেণ্টাৰৰ পৰা ৰুবুল ছাৰে মোক বহুত প্ৰেক্টিছ কৰাইছে। মই শিকাইছে, মই বৰপেটাৰ পৰা খেলি ষ্টেট লেভেললৈকে চান্স পাইছোঁ। অহা দিনত যাতে মই ভালকৈ আৰু খেলিব পাৰোঁ, সেইকাৰণে আপোনালোকে মোক যোগ কৰিব যাতে আৰু ভালকৈ মই ষ্টেট লেভেলত পাৰ কৰিব পাৰোঁ। কোনটো বিভাগত তুমি কি খেল? এথলেটিক্সত খেলিছোঁ মই, 400 লং জাম্প আৰু ৰিলে খেলিছোঁ। এইবাৰ মই বৰপেটা হৈ খেলিছোঁ, তাত মই লং জাম্প আৰু 100 মিটাৰ ৰাণত ফাৰ্ষ্ট হ'বলৈ কৰিছোঁ আৰু ষ্টেটত চান্স পাইছোঁ। কোনটো বিভাগত? আৰু তোমাৰ চেণ্টাৰৰ নামটো কি আছিলে? নেশ্যনেল ডিফেন্স কোচিং চেণ্টাৰ কলকাতা। তাৰ পৰা তুমি চান্স পাইছা। এতিয়া তোমাৰ কেনেকুৱা লাগি আছে সেইটো চান্সটা? বহুত ভাল লাগি আছে, ষ্টেট খেলিব পাৰিম।